কি বলছিলে ইয়াক ক'ব লাগিব এটা ঐতিহাসিক সিদ্ধান্ত মাইনৰিটি মহিলাৰ পৰা প্ৰথম দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এই বিষয়ে আপুনি কি ক'ব? প্ৰথমতে মই সকলোকে ধন্যবাদ জনাইছো আৰু ধন্যবাদ জনাইছো আমাৰ সিনিয়ৰ লিডাৰসকলক, আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰ, লগতে আমাৰ ৰঞ্জনা নাৰ্জাৰী ছাৰ, জি ব্ৰহ্ম ছাৰ, আমাৰ প্ৰতিভা বাইদেউ, ৰাজু নাৰ্জাৰী ছাৰ, মাধৱ চেত্ৰী ছাৰ আৰু অন্যান্য পৰ্যায়ত থকা আমাৰ সকলো শীৰ্ষ নেতৃত্বক মই ধন্যবাদ জনাইছো। আজি আমাৰ মহিলাক যিটো আমাৰ 33% ৰিজাৰ্ভেশ্যন হিচাপে আমাৰ UPPL দলৰ পৰা মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তাৰ কাৰণে আমি সকলোৱে আনন্দিত হৈছো। আমি মহিলা শাখাৰ পৰাও ধন্যবাদ জনাইছো আৰু মোৰো খুবেই ভাল লাগিছে ছাৰহঁতে মোক ইয়াতে 2 নং গুমা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে, আৰু মই নিজৰ পৰাই আৰু আমাৰ সকলো দলীয় কৰ্মকৰ্তা সকলৰ লগত লৈ আমি গুমা জিকিম বুলি আমি আশাবাদী। মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? বহুত প্ৰতিদ্বন্দ্বী, তোমাৰ যিটো অপেন কনষ্টিটুৱেঞ্চি বহুত হ'ব, তেনে আপোনালোকৰ মূল কোন হ'ব প্ৰতিদ্বন্দ্বী? আমি তেনেকে ভাবা নাই, কাৰণ আমি মূল প্ৰতিদ্বন্দ্বী হিচাপে মানে বেলেগক লোৱা নাই আৰু আমি নিজেই নিজৰ কাম কৰি আছো আৰু আমি এতিয়ালৈকে যিমানখিনি কাম কৰিছো আমি ফুল কনফিডেন্স আছে আমাৰ, আমি কোনো প্ৰতিদ্বন্দ্বিতা নোহোৱাকে আমি জিকি যাম। যেহেতু তোমাৰ সমষ্টি হ'ল দ্বিতীয় দুৰ্গ হিচাপে ক'লেও ভুল নহ'ব, এই ক্ষেত্ৰত ইভিজনৰ কোনো প্ৰত্যাহ্বান আহিব নেকি? তেতিয়াৰ কথাটো বেলেগ আছিল আৰু এতিয়া ৰাইজে ভালকে বুজি পাইছে আমাৰ UPPL দলৰ যিখিনি আমি সময়ছোৱাত আমাৰ চৰকাৰকালীন যিখিনি আমি কৰিব পাৰিছো, ৰাইজে আমাক পূৰ্ণ বিশ্বাসত লৈছে, আশ্বাসত লৈছে আৰু এতিয়া সকলোৱে UPPL মুখী হৈছে বুলি আপোনালোকে নিজেও চাই আছে। দৈনন্দিন জইনিং আৰু কাৰ্যসূচীৰ লগতে ৰাইজে যিটো আমাক স্ফূৰ্তভাৱে মানে কি সহায় কৰিছে, তাৰ কাৰণে আমি সম্পূৰ্ণ বিশ্বাস আছে যে আমি কোনো প্ৰতিদ্বন্দ্বিতা নোহোৱাকে ভালকে আমি জিকি যাম।